হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি মই খাম পইতা ভাত। এনেকৈ ধুনীয়াকৈ সজাই লৈছোঁ, আপোনালোকক দেখাওঁ কি কি লৈছোঁ। এয়া পইতা ভাত এনেকৈ বাতিত লৈছোঁ। এয়া কেঁচা মিঠাতেল, অলপমান নিমখ আৰু ভোট জলকীয়া আৰু পুদিনা এনেকৈ ধুনীয়াকৈ সজাই লৈছোঁ। আৰু এয়া হ'ল মাছ ফ্ৰাই, এয়া হ'ল কেঁচা বুট, এয়া হ'ল পিঁয়াজ এনেকৈ কাটি লৈছোঁ, এয়া আমলেট, এয়া পকৰি আৰু এয়া আলু পিটিকা আৰু এনেকৈ মই অলপমান বুট পিচি লৈছোঁ। আৰু এতিয়া মই খাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক।
এতিয়া মোৰ খোৱা হৈ গ'ল। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।